এই গাইজ কি খবৰ সকলে আশা কৰিছোঁ ভালদৰে খবৰ ভাল আৰু মোৰ খবৰ বহুত বেছিয়ে ভাল কাৰণ আজি আমাৰ আমি যি নাটক শিকি আছিলোঁ তাৰ আজি শ্ব' আছে আৰু সেই ভাবিলোঁ যে এটা ব্লগ বনাই দিম আৰু সেইকাৰণে এতিয়া বাজিছে 2:15 আৰু এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে শেষলৈ চাব ব্লগটো কি হয় দিনত গোটেইখিনি দেখা যাম আৰু এই গৰমত একদম ঘামি জামি অৱস্থা নোহোৱা হৈছে আৰু মই গৈছিলোঁ আজি এইটো সোমবাৰ মন্দিৰত গৈছিলোঁ। মন্দিৰৰ পৰা এতিয়া আহি পেলাই মই আছোঁ আৰু 3টা বজাত যাব লাগিব যিহেতু সেইকাৰণে অলপমান ৰেষ্ট কৰোঁ তাৰপিছত আকৌ লগ পাম আপোনালোকক আৰু চাই থাকিব গাইজ চাই থাকিব বহুত ভাল লাগিব কিন্তু মোৰ বেছি ভয় লাগি আছে ভাল লগাতকৈ বেছি আৰু চাই এয়া কৈছিলোঁ যে আমি মন্দিৰত আহিছিলোঁ সেই মন্দিৰৰ মানে এটা ক্লিপ দেখাই দিলোঁ আৰু তাৰপিছতে আমাৰ কিবা কিবি হ'ল হোৱাৰ পিছতে আমাৰ এইটো ডান্স মই শিকাইছোঁ। কিবা ভুল চুল হ'ব পাৰে ক্ষমা কৰি দিব আৰু দেই এদিনতে আধা ঘণ্টাতে শিকাইছোঁ তেনেকুৱাকৈ বেছি টাইম নাছিলে আমাৰ হাতত। এইটো ডান্স আমাৰ পৰিৱেশন কৰা হ'ল মানে প্ৰথম নাটক আৰম্ভণিত এইটো ডান্স কৰা হৈছিলে। ডান্সটোৰ মই ভিডিঅ' এক্সট্ৰাকৈ দিম তাত আপোনালোকে চাব। এইটো খালি এনে অলপমান দেখাই দিছোঁ। বহুত আমাৰ ষ্টেজত হেৰি হ'ল প্ৰথম অহাৰ পিছত তাতে আমাৰ লাইটিঙৰ লগত অলপ ৰিহাৰ্চেল কৰিলোঁ তাৰপিছত ড্ৰেছ কৰি পিনে এইটো আৰম্ভ হ'ল। তাৰপিছত আকৌ নতুন নতুন কিবা কিবি আৰম্ভ হৈছিলে সেইবোৰো দেখাম চাব শেষলৈকে। নাটক আৰম্ভ হ'লে আপোনালোকে ইহঁতৰ নামবোৰ গমেই পাব আৰু তেখেত হাংমাশ্ৰী যাক লৈ আজি আমাৰ নাটক চকৰি ফুৰিব। সেয়া তেখেতে দেখোন ঘৰ লৈ চাইছে 7 বাজিল চাগে তেখেত আজি দিল্লীলৈ যোৱা কথা। এতিয়া আমি আমাৰ নাটকৰ কাহিনী ভাবোঁ। সৰুতে যেতিয়া মই গাঁৱত আছিলোঁ তেতিয়া এটা নাম প্ৰায় শুনিছিলোঁ অনন্তৰ স্কুল। পাহাৰৰ টিলা এটা মানুহে অনন্তৰ স্কুল বুলি কৈছিল কিন্তু তাত কোনো স্কুলৰ চিন্তামেই নাছিল। এদিন গাঁৱৰ বুঢ়ী এজনী কোঠাত কৈছিল অনন্তৰ স্কুল। এসময়ত অনন্ত বোলা মানুহ এজনে পাহাৰৰ টিলাটোত এখন স্কুল পাতিছিল। আমাৰ যে হাংমাশ্ৰী তাই প্ৰথম পঢ়া শুনা সেইখন স্কুলতে কৰিছিল। হাংমাশ্ৰী হাংমাশ্ৰী এই কবিতাত যে লিখে হাংমাশ্ৰী বেটি তাই মোৰ গিৰিহঁতৰ খুৰায়েকৰ দদায়েকৰ একমাত্ৰ ছোৱালী। তেতিয়া মই আচৰিত হৈছিলোঁ। ৰাজ্যৰ প্ৰখ্যাত সাহিত্য অকাডেমী বিজেতা হাংমাশ্ৰী বেটিৰ ঘৰ আমাৰ গাঁও। এই সকলোবোৰ কথা জানিবলৈ আৰু আমাৰ গাঁৱত নতুনকৈ স্থাপন হোৱা কলেজখনত নিমন্ত্ৰণ জনাবৰ বাবে মই এদিন হাংমাশ্ৰী বেটিৰ ওচৰলৈ গৈছিলোঁ।
ব্লগ বনাই আছোঁ গাইজ আমি ইয়াতে আজি আমাৰ শেষ হৈ গ'ল গাইজ সামৰণি মই তাৰমানে দাংকাটি তিৰি আৰু এই ডাংকাটি কি হৈছিল মই মানে আৰু ৰিপৰ্টাৰ হৈছিলোঁ গাইজ বহুতখিনি বস্তু খোৱাৰ পিছত বহুত বেজ্জতি হ'ল আমাৰ বহুত বেজ্জতি হোৱাৰ পিছত আমাৰ আজি আমি শেষ। আছো এতিয়া দাংকাটি এতিয়া অন্ত সিন্দুৰ চিন্দুৰ লৈ অৱস্থা নাই এজনী তাৰপিছত আমাৰ শেষ আজি আকৌ লগ পাম আমি চেলফি উঠো হয়নে আৰু লগ পাম এইখন আমাৰ ভালকৈ দেখাই দিওঁ একবাৰ আপোনালোকক একফালৰ পৰা সঁচাই মই এটা আছোঁ সেয়া আৰু গাইজ ব্লগটো একদম একেবাৰে শেষত এতিয়া 10:27 হ'ল এতিয়া আমি ক্লিপটো শেষ কৰিলোঁ চ' বাই গাইজ বাই এইখনেই ষ্টেজ আজি আমাৰ নাটক কৰা বাই বাই গাইজ তাৰ পৰা ওলাই দিলোঁ এতিয়া 11টাই বাজে আৰু তাৰপিছত এনেকুৱা চৰ্দি লাগিছে নহয় মানে তাত এচিৰ হাৱাটো একদম গাত লাগি গৈছে একদম এচি লাগি একদম চৰ্দি লাগি অৱস্থা নোহোৱা হৈ গৈছে তাৰপিছত আহি পিনে মাত চাত ভাঙি গৈছে একদম তাৰপিছত থাকিলে আৰু